আজি ঘৰৰ ভিতৰতে সাপে ভেকুলী খালে, তাৰে ভিডিঅ' বনাইছিলোঁ। কি সাপ এডাল চিনি নাপাওঁ, আপোনালোকে কোনোবাই চিনি পালে কমেণ্ট কৰি জনাব। কি ধুনীয়াকৈ খাইছে। এডাল বিষাক্ত সাপেই নে অবিষাক্ত সাপ চিনি নাপাওঁ। ঘৰৰ ভিতৰতে ধৰিলে ভেকুলীটো, এতিয়া খাই আছে। সাপডালক একো অনিষ্ট নকৰিলোঁ, তাৰ খাদ্য সি খাইছে, সি খাওক। খাই কৰি হোৱাৰ পিছত তাক উলিয়াই দিম, বাহিৰলৈ উলিয়াই দিম, জংঘললৈ সি যাবগৈ, তাৰ জেগাত সি থাকিবগৈ। এইখন সুন্দৰ পৃথিৱী সকলোৰে বাবে। তেওঁলোকৰ নিজৰ আহাৰ নিজেই গ্ৰহণ কৰিছে, খাই আছে। সাপডাল বেছি ডাঙৰ নহয়, কিন্তু তাৰ তুলনাত তাৰ আহাৰ ভেকুলীটো বহুত ডাঙৰ। সেই গোটেইটো গিলিব পাৰিব নোৱাৰে, শেষলৈকে চালে গম পাব। গিলিব পাৰিব তেনেকুৱা নিচিনা লাগিছে। আজিকালি বহুত সাপ, বাৰীয়ে চাৰিয়ে চবফালে সাপ। সিহঁতে এইবিলাক ভেকুলী, নিগনি এইবিলাক খাবলৈ আহে। সাপ নহ'লেও বিপদ। প্ৰাকৃতিক ভাৰসাম্যটো বাজি ৰাখিবলৈ হ'লে, নিগনি ভেকুলী সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সাপ লাগে। সাপক কণ্ট্ৰল কৰিবলৈ আকৌ আগৰ সাপ খোৱা চৰাই কিছুমান আছিল, ঈগল চিগল, আজিকালি নাইকিয়াই হৈ গ'ল। সেইবোৰো লাগে। চাওকচোন, বহুত ভয়ে ভয়ে কষ্ট কৰি বনাইছিলোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। চাওকচোন, খাই আছে। অকণ অকণকৈ গিলে ইহঁতে, কি ধুনীয়াকৈ খাই আছে। অকণ অকণকৈ গিলি আছে। তাক আমনি কৰা নাই আৰু, সি খাই লওক। ধুনীয়াকৈ খাই কৰি তাক বাহিৰলৈ খেদি দিব লাগিব। খাই আছে, পাৰিবগৈ গিলিব। চাৰিভাগৰ এভাগ সোমোৱালে ডিঙিত, লাহে লাহে গোটেইখিনি খাবগৈ। খাই আছে, সি আধা সোমোৱালেই। ভয়ো লাগে, বিষাক্ত সাপো হ'ব পাৰে। আপোনালোকে কোনোবাই চিনি পালে জনাবচোন, কি সাপ এডাল, কি সাপৰ পোৱালি। মই চিনি পোৱা নাই। খাই আছে সি।